এই গৰমখনত মোৰ পেটটোক ঠাণ্ডা কৰি ৰাখিবলৈ ইয়াতকৈ ভাল অপশ্যন আৰু মই একোৱেই নেদেখিলোঁ। আৰু আজি খাবলৈ লৈছিলোঁ পইতা ভাত। সেয়ে ভাতকেইটা পানীত অকণমান টাইম তিয়াই পেলাই থৈ দিলোঁ। আৰু পইতা ভাতটো ইনকমপ্লিট আলু পিটিকাৰ বিনা। সেয়ে আলু দুটামানো বইল কৰি লৈছোঁ, লগতে পিঁয়াজ, নহৰু, জলকীয়া অকণমান ভাজি লৈছোঁ। টেষ্টটো অকণমান বেলেগ আহিব, কাৰণ কেঁচা পিঁয়াজ সানি পেলাই যিটো আলু পিটিকাৰ টেষ্ট, এনেকৈ ভাজি দিলে তাতকৈ টেষ্টটো বেছি যেনে পাওঁ মই। আৰু লগত অকণমান ধনিয়াও দি দিছিলোঁ, আৰু নিমখ আৰু তেলটো দিছোঁৱে বাৰু, কাৰণ তেলৰ গোন্ধটোৱে আলু পিটিকাখিনি আৰু বেছি ভাল কৰি তোলে। আৰু আনফালে বিলাহী পুৰি অকণমান পিটিকা কৰি লৈছোঁ, আৰু এইফালে কঁঠালৰ গুটি কেইটামানো ভাজি লৈছোঁ। এইকেইটা যে পুৰি ল'লে বেছি টেষ্টি লাগে, পিছে ক'তনো পুৰিম আৰু, এনেকৈ গেছতটো পুৰা নহ'ব। সেয়ে অকণমান এনেকৈ কেৰাহীতে দি পেলাই ভাজি লৈছোঁ। মই যে পইতা ভাতকেইটাত অকণমান নেমুও চেপি দিছোঁ, কাৰণ মোক যে পইতা ভাত টেঙা টেঙা হ'লে বেছি ভাল লাগে। ৰাতি তিয়াই থ'লে এইকেইটা চাগে টেঙা হৈ গ'লেহেঁতেন, কিন্তু যিহেতু মই 2 ঘণ্টামান আগত থৈছিলোঁ, সেয়ে টেঙা হোৱা